কৃষক মুক্তি, নাৰী মুক্তি, ছাত্ৰ মুক্তি ইতিমধ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছো। গতিকে আমি আপোনালোকক এটা বৰ্মন ডাঙৰীয়ে কোৱাৰ নিচিনাকৈ যি লক্ষ্য উদ্দেশ্য লৈ আমি আমাৰ ৰাইজে সপোন দেখিছিল বা কৃষক মুক্তি সংগ্ৰাম সমিতি আমি সমাজ পৰিৱৰ্তনৰ সপোন দেখিছিলো, সেই একেই আদৰ্শ বা একেই লক্ষ্য উদ্দেশ্য কোভিডৰ পাছত, কৰোণাৰ পাছত বা ৰাইজৰ দল জন্মলগ্নৰ পৰা আমি ৰাইজৰ দল জন্ম হোৱাৰ পাছৰ পৰা হয়তো যি ধৰণে আগতে আমাৰ আন্দোলনবিলাক হৈছিলে, কিছু মাজতে আমাৰ অলপ আন্দোলনবিলাক কমিছিলে, কিন্তু পুনৰ আমাৰ কাৰ্যসূচীবিলাক আৰম্ভ হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আমাক এটা পৰামৰ্শমূলক বক্তৃতা দিবৰ কাৰণে অনুৰোধ জনাইছে। বিদ্যুৎ শইকীয়া অলপ খৰধৰ কৰক। চাৰিদিন আৰু যদি কোনোবাই সম্ভৱ হয় ৭ দিনেই আমি ৰাইজৰ দলৰ হকে কিছু অলপ কাম কৰিব লাগিব। কিন্তু আমাৰ বহু কৰ্মকৰ্তাক আমি লগ পাওঁ, সাক্ষাৎ পাওঁ, চিধা এটা কথা কৈ দিয়ে, মোৰ পইচা নাই, মই কেনেকৈ কৰিম। ভাই, সকলো কাম পইচা দি নহয়, সকলো পইচা কৰিবৰ কাৰণে, সংগঠিত কৰিবৰ কাৰণে আমি দিনে ৰাতিয়ে আমাৰ কৰ্মীসকলে কাম কৰিবলৈ চেষ্টা কৰিছো। আৰু মই মাজতে কৈছো যে ভৱেন মোহন ডাঙৰীয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে, এইকেইটা খুব হয়। মই নিজেও সাধাৰণ সম্পাদক হিচাপে স্বীকাৰ কৰিছো যে হয়তো কিছু আমাৰ কৰ্মীৰ তেনেকুৱা মনোভাৱ আছে।